নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই স্কুল পালোহি আৰু এয়া চাওকচোন সিহঁতে মোক বহি দেখাবলৈ কেনেকৈ লাইন পাতি আছে গোটেইকেইটাই। তাৰপিছতে ইভিনিং টাইমত এটা মেকআপ কৰিব ল'লোঁ। আজি আমাৰ গাঁৱতে ৰাস আছে, তাৰ কাৰণে এটা মেকআপ কৰিব লৈছোঁ আৰু এয়া হৈছে তাইৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰিবচোন। আৰু এতিয়া আমি আহিলোঁ ৰাস চাবলৈ। ৰাস আৰম্ভ হৈছেই, ইয়াত সূত্ৰধাৰীয়ে প্ৰৱেশ কৰিছে। আপোনালোককো আমাৰ গাঁৱৰ ৰাসখন অকণমান দেখাই দিছোঁ। এইবাৰ পিছে মই নাচিবলৈহে নাপালোঁ, মনটো একেবাৰে বেয়া লাগি আছে। বিশেষ এটা অসুবিধাৰ কাৰণে নাচিব নোৱাৰিলোঁ। বাৰু যি কি নহওক, এয়া আমাৰ গোপীসকল ওলাইছে আৰু নাচিবলৈ। চাওকচোন আমাৰ গাঁৱৰ ৰাসখন। কোনে মেকআপ কৰিছে?